वेलकम टू माय चैनल অসমীয়া ৰন্ধন প্ৰণালী আৰু আপোনালোকেতো জানেই যে মোৰ ভিডিঅ'টো ডেইলি ব্লগৰ লগতে ভিডিঅ'টো শেষৰ পালে থাকে সুন্দৰ আৰু সহজ ৰেচিপি এটা অৰ্থাৎ মানে মোৰ লগৰজনীয়ে আজি ঘৰ লোৱা অহাকালি ঘৰ লোৱা আছে তাই মোক ক'লে যে 29 তাৰিখে ঘৰ লোৱা আছে তাই একচুৱেলি কৈছিলে অসমীয়া বহাগৰ 29 তাৰিখ আৰু মই বুজি পালোঁ মে'ৰ 29 তাৰিখ য'ত নেকি মই ৰখি থাকিলোঁ আৰু মই গম নাপালোঁ তেনেতে আকৌ ফোন আহিলে কৈছে কি হ'ল নাহা নেকি বুলি তাই ফোন কৰিলে আৰু নাহা নেকি বুলি ফোন কৰাৰ লগে লগে মই ক'লোঁ 29 তাৰিখলৈকেতো বহুত দিন আছে বুলি ক'লোঁ তাৰপিছত কৈছে নহয় কালি 29 তাৰিখটো বুলি কৈছে বহাগৰ 29 তাৰিখৰ কথা কৈছোঁ চ' উপায় নাই মই ল'ৰালৈকে মোৰ ভতিজা ল'ৰাটোৰ লগত আহিব লগা হ'ল আৰু এতিয়া মই পাইছোঁহি তেল ডিপু ল'ৰাকো লৈছোঁ যেনে তেনে পেকিং কৰি কি কাপোৰ আহিছে মই নাজানো মই গৈ ভাবিম যে গৈ ড্ৰেছ মানে কি তাহাঁতৰে ভাগৰে পিন্ধিম আৰু আনকি মই লিপষ্টিক লগাবলৈ পাহৰি গ'লোঁ কাৰণ বহুত ৰাতি হ'ল এতিয়া 7টা বাজিল 7টা বজাত ওলাইছোঁ মই তিতাবৰৰ পৰা গোলাঘাট যাবলৈ হা এয়া মোৰ ভতিজা ল'ৰাৰ লগত ওলাইছোঁ যাবলৈ আৰু ব্লগটো আৰম্ভ কৰি ল'লোঁ তিতাবৰৰ তেল ডিপুত তেল ভৰালোঁ এতিয়া যাম গোলাঘাট ফৰ্ক কাটিঙলৈ যাম একচুৱেলি আৰু চাই থাকিব ভিডিঅ'টো আপোনালোকে ক'ত আছে মানুহ আহিলোঁ যে ৰাতিপুৱা মেখেলা পাতলি ফালি মেলি আহিছোঁ নাই ববিনা নাই মানুহজন নাই ভতিজা ল'ৰাটোৰ লগত আহিছোঁ সেই ল'ৰাক থৈ আহিছোঁ ব্লগ বনাই আহিছোঁ আছে মই মেখেলা পাতল যি পিন্ধি আছিলোঁ ঘৰত সেয়া পিন্ধি গুচি আহিলোঁ আহিলোঁ যে ৰাতিখন পাহৰিলোঁ গম পাওঁ নাই পাহৰা হ'লে মই কেতিয়াবাই আহোঁ মই দিনতে আহোঁ তেতিয়া মই লোকক তাকো আহিম বুলি মই ভাবা নাই কাৰণ আশা নাই নহয় লোকক পাওঁ নে নাপাওঁ পালোঁ আৰু গুচি আহিলোঁ গম পাইছোঁ আমি সেইকাৰণেতো আহিছোঁ না আহিছোঁ পাকঘৰলৈ চাহ বনাবলৈ আমি দুইজনী এতিয়া বনাম এতিয়া চাহ বছ যিটো কৰিয়ে হৈ আছোঁ হ'ব একো নাই আৰু আগে বহি লৈছে খাবলৈ আমি বহা নাই এখন বিল লোৱাত ৰেডি হৈ লাগি আছোঁ তাৰপাছত এতিয়া হ'ল কি ৰাতি সাঁজ যেনে তেনে খাই ৰাতিপুৱা হোটেলৰ পৰা উলিয়াই দিব তাই এনেকৈ দিছে ৰাতিপুৱা ৰেডি হৈছোঁ আজি নাম খালি আপোনালোকক কৈছিলে যে হেৰি মই লগৰজনী ঘৰলৈ পাতিছে তালৈ আহিছোঁ বুলি আৰু আজি নাম ক'ত ব্যস্ত নহ'লে ভকতে কাম কৰিছে আৰু মই খাই ল'লোঁ আগে বাকী আমি আলহীখিনি খাই লৈছোঁ হাই কৰি কাম কৰি আছে চবেই ৰাইজে আপোনালোকক দেখুৱাই থাকিম গোটেইখিনি ঘৰলৈ আহিছোঁ সাজি কাজি ৰেডি হৈছে গাটো ভাল নহয় বৰ চাহ দিবলৈ আমি পাকঘৰত কিবা এটা কোনোবা জেলেপি এটা পানী উলিয়াই আছোঁ অঁ সেইটো চাহ উঠি আছোঁ নহয় ববিতা কমাই থৈ দিয়া অফ কৰি দিলে হেৰি হ'ব ইয়াত গৰম হওঁতে বহুত ঘণ্টা লাগিব আছে নেকি অঁ নহ'লে জুইটো গেছৰ ইমানে কম বহুত টাইম লাগে গৰম হ'ব অঁ বাকী কেটলিটোত আকৌ বহুত দেৰি গৰম হৈ থাকে কেটলিটোত আমি দুইজনী লাগি আছোঁ চাহ বকাত ইয়াত আমি সজাই দিছোঁ দিয়া মানুহ বেলেগ বাৰু যিহেতু ভকতে বেলেগে দিব লাগিব আমি দিলে নহ'ব চাহ তাহ দি আহিলোঁ বোকা অকণমান বৰষুণ পেলাই বহুত বোকা কৰি পেলালে হৈ গ'ল চাহ দিয়া কৰিম বুলি ভয়ো লাগিছে এক ছেকেণ্ড পোৱা নাই আমি পলাইছোঁ চাহ বনাই ভকতক বেছিখিনি ভকতক দি মেলিহে পলাইছোঁ আকৌ ন আমি বেলেগ আমি পলাইছোঁ মাত্ৰ এগৰাকীক দিবলৈ আছে আমি দুইজনী পলাওঁ বোলে অকণমান দুইজনী বেয়া পলাইছোঁ পাকঘৰৰ পৰা আমিও সোমাইছোঁ গোটেই গাল ওলাই দিছে তাৰমানে তহঁতে দে বোলে আমি সেইকাৰণে আমিও পলাই দিলোঁ দুজনী মানুহ কৈ থৈ আহিছোঁ আৰু ন যে এগৰাকী আহিছে তেওঁলোকক চাহ দিবলৈ আমি অকণমান ওলাই আহিছোঁ ফুৰিবলৈ জলপান খাবলৈ বহিছোঁ দুইজনী মই জলপান বেয়া পাওঁ মাত্ৰ মই জেলেপি লৈছোঁ লগতে এয়া লৈছোঁ মিঠা
চাব লাগে নে ভিডিঅ' ক'লে আনিব ভিডিঅ' মেইন বিতান্তে ক'ব মোক এই কেলে খালি গতিকে মই এৰি নাখাওঁ দেউতা ভাগৰ অকণমান খাইছোঁ মাংস নহয় আকৌ খাই মই যদি সিহঁতক এৰি খাওঁ হুলস্থুল লগাই দিব গতিকে মই মনে মনে বেটাৰ পৰা মই নাই খাওঁ বেটাৰ পৰাহে খাইছোঁ মই তহঁতলৈ ৰৈয়ে আছিলোঁ খাবলৈ হয় নাই তেনেকৈ ক'ব পাৰিম মই খাবলৈ দুইজনী খাই লওঁ খাবলৈ লৈছোঁ খাই লওঁ খাই আপোনালোকক লগ পাইছোঁ লগৰখিনি লগ পাইছোঁ বহি লৈছে সিহঁতে পলাইছে এজনীও নুঠে মোক নেদেখে এতিয়া কথা হ'ল কি মই খাই বৈ বৰমাকে লৈ আছে মোৰ খাই বৈ হৈ গ'ল আৰু মই কালিৰ পৰা আহি ইয়াত ৰৈ আছোঁ সি বহুত কাম কৰা লাগে মোক এইবিলাক বিষাই গৈছে মোৰ বিদ্যা এইবিলাক বিষাইছে আজি মই এতিয়া পলাম ভিডিঅ' অন হৈ আছে অলপতো লাগে আমাৰ ভিডিঅ'টো অন হৈ আছে বুলি বৰষুণ দিয়াৰ কাৰণে বন্ধ কৰি দিলোঁ কথাটো ক'বলৈ দেচোন নাই হোৱা মিলাব পৰা নাই মই মিলাই লৈছোঁ কথা হৈছে কি কথাখিনি পাছত দিলে সেইটো মতে নালাগে এতিয়া মই যাম ঘৰলৈ আৰু গোটেইসোপাক কিনিম কাৰণ দেৰি হৈছে আৰু ভিডিঅ'টো শেষ কৰিলোঁ ইহঁতে নিজে নিজে খাই থাকিব অকলে অকলে খাব মই খালোঁ ববিতাৰ লগত আপোনালোকে দেখিছে ভিডিঅ'টো গতিকে মই ববিতা কেনে মজা হৈছে আৰু যে তুমি যে সুধি আছা চাহ খাবিনে চাহ দিয়া আকৌ খাবিনে বুলি ক'লে সেইটো হয় বাৰু মাজত টোপোলা বান্ধিছে মোলৈ ঘৰলৈ ঘৰত খাবলৈ তেতিয়াহ'লে যাওঁ দেই আজি বাই মই আকৌ যাওঁ না থাকক দেই যাওঁ ল'ৰা পৰীক্ষা চব দিছে টোপোলা বান্ধি ববিতাই মই চব টোপোলা বান্ধি লৈছোঁ যাওঁ দেই মা ককা হ'লে ভাল লাগিলেহেঁতেন সেইটো আজি থাকিম বুলি কৈছিলি কেতিয়া এই পৰীক্ষা এই আহিলে আকৌ হেৰি বহুত বছৰৰ মূৰত লগ পালোঁ সঁচাকৈ বহুত ভাল লাগিলে আকৌ কেতিয়াবা এনেকৈ লগ পাম আৰু সেইজনী অকলশৰীয়া হ'ল যে তই যে দৌৰি ভাত খাইছ কেলে সেইজনী দৌৰি তাত পোৱা নাই ভাত খাওঁতে ভাতকেইটা ভালকৈ বনাই দিছোঁ থাক দে যাওঁ